RV অনলাইনৰ জৰিয়তে মই আজি সূৰ্য কপালী মন্ত্ৰ আগবঢ়াইছোঁ। মন্ত্ৰখিনি মই উচ্চাৰণ কৰাৰ আগতে মই এটা কথা কৈ লওঁ, মন্ত্ৰ সদায় বিশ্বাস কৰাৰ ওপৰতে প্ৰতিষ্ঠিত হয়। মই সম্পূৰ্ণ মন্ত্ৰ এই ভিডিঅ'টোত দিছোঁ। লুপ্তপ্ৰায় যিবোৰ মন্ত্ৰ আছে মই সংৰক্ষণৰ চেষ্টা কৰিছোঁ। এতিয়া মই মন্ত্ৰৰ মাজলৈ যাম। সূৰ্য কপালী, আঠ কপালী, ধতুৰা কপালী, জ্বৰত জ্বৰ কামোৰণি, শিৰত শিৰ কামোৰণি, সকলো তেজে মাংসে হাড়ে ছালে চপাই, অমুকাৰ মূৰৰ কামোৰণিৰ ধৰণি ধৰিছোঁ। ইয়াত অমুকা শব্দটো আপুনি যাৰ হৈছে তাৰ উচ্চাৰণ কৰিব। পানী হৈ থাক, মোৰ হাক গুৰুৰ ডাক, মই অমুকাৰ মূৰৰ কামোৰণি জাৰিছোঁ, পানী হৈ পৰ। ইতিমধ্যে মন্ত্ৰটো সমাপ্ত হৈছে।